কেতিয়াবা আমি এবাৰ বা দুবাৰ বিফল হোৱাৰ পিছত আমাৰ সংকল্প ভাঙিবলৈ আৰম্ভ কৰোঁ আৰু এনেই লাগে যে এতিয়া আৰু আমাৰ একো নহ'ব, যাৰ বাবে আমি হতাশাত পৰোঁ বা কিবা ভাল কৰাৰ চেষ্টা বন্ধ কৰোঁ। কিন্তু এটা কথা আমি সদায় মনত ৰাখিব লাগে, যদি আমি বাৰে বাৰে বিফল হৈ আছোঁ, ইয়াৰ অৰ্থ এইটো নহয় যে মোৰ একো কৰাৰ সামৰ্থ্য নাই, কিন্তু আমি তাতকৈ ভাল কিবা এটা কৰাৰ বাবে আৰু আমি নিশ্চিতভাৱে এদিন বা আনটো দিনত সফলতা লাভ কৰিম। এইটো বুজিবলৈ আমি আজি এটা কাহিনীৰ উদাহৰণ লওঁ। এজন অতি ক্ষীণ ল'ৰাৰ অভিনেতা হোৱাৰ সপোন লৈ আহিছিল আৰু এটা ভাল সময় প্ৰতিষ্ঠানৰ পৰা অভিনয়ো কৰিছিল। মুম্বাইলৈ যোৱাৰ পিছত তেওঁৰ সংগ্ৰাম আৰম্ভ হয়। তেওঁ বহুতো চলচ্চিত্ৰ পৰিচালকৰ ওচৰলৈ কাম বিচাৰি যায়, কিন্তু প্ৰতিবাৰে তেওঁ কিবা নহয় কিবা ক'বলৈ প্ৰত্যাখ্যান কৰে। কেতিয়াবা তেওঁৰ শৰীৰৰ ক্ষীণতাৰ বাবে আৰু কেতিয়াবা তেওঁৰ কণ্ঠস্বৰৰ বাবে। এনেদৰে মুম্বাইত থাকোঁতে তেওঁ বৰ বিচলিত হৈছিল, কাৰণ চলচ্চিত্ৰৰ কাম কৰিব পৰা নাছিল। আৰু এদিন তেওঁ গম পাইছিল যে অল ইণ্ডিয়া ৰেডিঅ'ত এজন ৰেডিঅ' জকিৰ পদ খালী আছে। তেওঁ তেতিয়া এইটো খবৰ পাই বহুত সুখী হৈছিল আৰু চাকৰিটোৰ বাবে সাক্ষাৎকাৰ লৈ গৈছিল। কিন্তু যেতিয়া তেওঁৰ সাক্ষাৎকাৰ শেষ হৈছিল, তেওঁক এই বুলি প্ৰত্যাখ্যান কৰা হৈছিল যে তেওঁৰ কণ্ঠস্বৰ অতি বেয়া আছিল আৰু কেতিয়াও এই ক্ষেত্ৰত সফল হ'ব নোৱাৰে। লগতে তেওঁক আন এটা চাকৰি বিচাৰিবলৈও পৰামৰ্শ দিছিল। ল'ৰাটোৱে তেখেতৰ কথা শুনি বৰ দুখ পাইছিল, কিন্তু এৰি দিয়া নাছিল আৰু তেওঁ চেষ্টা কৰি থাকিল। তেওঁৰ তীব্ৰ আকাংক্ষা আৰু নিৰন্তৰ চেষ্টা কৰাৰ সামৰ্থ্যৰ বাবে এদিন এজন পৰিচালকে তেওঁক তেওঁৰ চলচ্চিত্ৰৰ বাবে নিৰ্বাচিত কৰিছিল। তেওঁ কঠোৰ পৰিশ্ৰম কৰিছিল আৰু অৱশেষত এখন চলচ্চিত্ৰ অভিনয় কৰিবলৈ সুবিধা পাইছিল। কিন্তু যেতিয়া তেখেতৰ চিনেমাখন ছবিগৃহত মুক্তি পাইছিল, তেতিয়া চিনেমাখনে বেয়াকৈ ফ্লপ হৈছিল। কিন্তু চিনেমাখন ফ্লপ হোৱাৰ পাছতো ল'ৰাজনে যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছিল, যাৰ বাবে বহুতো চলচ্চিত্ৰৰ প্ৰস্তাৱ আহিবলৈ আৰম্ভ কৰিছিল। তেওঁ চলচ্চিত্ৰখনৰ পৰা প্ৰস্তাৱিত হোৱাৰ লগে লগে চলচ্চিত্ৰ নিৰ্মাণ অব্যাহত ৰাখিছিল। কিন্তু তেওঁৰ প্ৰতিখন চলচ্চিত্ৰ ইটোৰ পিছত সিটো একেৰাহে 9খন চলচ্চিত্ৰ ফ্লপ হৈ আছিল। কিন্তু তথাপিও ল'ৰাজনে এৰি দিয়া নাছিল আৰু তেওঁৰ 10ম চলচ্চিত্ৰখন নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ছুপাৰহিট হৈছিল। তাৰ পিছত তেওঁ বহুতো চলচ্চিত্ৰ অভিনয় কৰিবলৈ সুবিধা পাইছিল। তেতিয়াৰ পৰা তেওঁ পিছলৈ ঘূৰি চোৱা নাছিল আৰু এটাৰ পিছত এটাকৈ ছুপাৰহিট দিবলৈ আৰম্ভ কৰিছিল। তেওঁ চলচ্চিত্ৰৰ সফলতাৰ ফলত তেওঁৰ শক্তিশালী অভিনয়ৰ লগতে শক্তিশালী কণ্ঠস্বৰো হৈছিল। আনহাতে তেওঁৰ কণ্ঠস্বৰৰ বাবে তেওঁক অল ইণ্ডিয়া ৰেডিঅ'ৰ দ্বাৰা পুৰস্কাৰ প্ৰদান কৰা হৈছিল। সেই ল'ৰাজন বলিউডৰ বিখ্যাত অভিনেতা অমিতাভ বচ্চন-দেৱৰ বাহিৰে আন কোনো নাছিল। আজিৰ সময়ত তেওঁক কোনে চিনি নাপায়, অল ইণ্ডিয়াৰ মানুহে তেওঁক চিনি পায়। যদি অমিতাভ বচ্চন-দেৱে তেওঁৰ প্ৰথম বিফলতাৰ পিছত অভিনেতা হোৱাৰ সপোন এৰি দিলে হয়, হয়তো আজি তেওঁ য'ত আছিল সেই স্থানত থাকিব লগা হ'ল হয়। বন্ধুসকল, আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপুনি সামান্য হ'লেও উপকৃত হ'ব পাৰিছে। ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। যদিহে মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানে, বাই বাই।